পৰা বন সম্পদ, খনিজ সম্পদ আৰু প্ৰাকৃতিক সম্পদ গোটেই সম্পদ কিন্তু ধ্বংস হৈ গৈছে। আপুনি এজন দক্ষ, যোগ্য আৰু সদক্ষ আচলতে মুখ্যমন্ত্ৰী হয়, এইকৈ আচলতে পুঁজিপতিক অসমখন গতাই দিবলৈ গৈছে নেকি? চুক্তলিপি মতে নাযাব, নৰেন্দ্ৰ মোদীৰ চুক্তলিপি মতে নাযাব। যে হাতী আহিলে তেওঁলোকে উজাগৰে থাকে, এতিয়া কিন্তু হিমন্ত মামা আৰু কি কয় আপোনাৰ গোলাঘাট প্ৰশাসন আহিলে আচলতে আহিব বুলি মেলি পেলাই তেওঁলোকৰ এটা টোপনি নাই। উজাগৰবিলাকক উচ্ছেদ কৰক, পঠিয়াই দিয়ক। কোনোবা যদি বাংলাদেশৰ হয় বাংলাদেশলৈ পঠিয়াই দিয়ক, কোনোবা যদি আফগানিস্তানলৈ পঠিয়াই দিয়ক, কোনোবা যদি পাকিস্তানৰ পাকিস্তানলৈ পঠিয়াই দিয়ক। কিন্তু আৰু কাৰণে হ'লে শাৰী পাতি দিব, লাইন লাইন গাড়ী আহিব, টটকে একদম লাইট পুৰা বাজি থাকিব, ৰঙা লাইট, আৰু আহি কৰি মেলি পেলাই ভোট ভিক্ষা বিচাৰি গৈছে। আগতে এটা কথা ক'বলৈ বিচাৰিছো, আদিবাসী জনগোষ্ঠী যি আছে বা আদিবাসী চাহ শ্ৰমিকসকল যি আছে, আদিবাসী চাহ শ্ৰমিকৰ ওপৰত বা আদিবাসী লোকসকলৰ ওপৰত আমি দেখিবলৈ পাইছো যে চাহ বাগিচাৰ মেনেজমেণ্ট, আৰু আমি দেখিবলৈ পাইছো যে এখন চৰকাৰে তেওঁলোকে আচলতে অমানৱীয়তাৰে তেওঁলোকক উচ্ছেদ কৰি আছে। আমি গোলাঘাটতো দেখিবলৈ পাইছো, যোৰহাটতো দেখিবলৈ পাইছো, তিনিচুকীয়াতো দেখিবলৈ পাইছো, অন্যান্য বিভিন্ন ঠাইত আমি দেখিবলৈ পাইছো যে উচ্ছেদ কৰি আছে, আৰু উচ্ছেদ কৰি মেলি পেলাই আচলতে তেওঁলোকক হাৰাশাস্তি দিয়া হৈছে। এইটো আচলতে বন্ধ হ'ব লাগে, এইটো আমি আহ্বান জনাইছো। আৰু যি নেকি এই অসম নাগালেণ্ড সীমান্তত আমি উপস্থিত আছো, ইয়াত আমি বাৰেপতি মাজে মাজে আমি দেখিবলৈ পাওঁ যে নগা যিসকল লোক আছে, নগা জনগোষ্ঠীৰ যিসকল লোক আছে, তেওঁলোকে আমাৰ আদিবাসী লোকসকলৰ ওপৰত কিন্তু বাৰেপতি আমি দেখিবলৈ পাওঁ। বছৰেকত 2-3বাৰ এইটো ঘটনা কিন্তু সংঘটিত হয়। সেই তেনেধৰণৰ ঘটনা যাতে ইয়াত নগাৰ যাতে উপদ্ৰৱ ইয়াত নচলে, সেই কথাটো কিন্তু স্পষ্ট কৰি দিছো। কাৰণ এতিয়া আমাৰ ৰাইজসকল যিসকল আছে বা আমাৰ আদিবাসী জনগোষ্ঠীৰ যিসকল লোক আছে, তেওঁলোকে কিন্তু এতিয়া সজাগ হৈছে। আৰু তেওঁলোকৰ ওপৰত যদি এনেকুৱা অত্যাচাৰ চলিব, বৰ্বৰতা চলিব, লাগিলে এইটো চৰকাৰে হওক, লাগিলে এইটো নগাই হওক, লাগিলে এইটো বাগানৰ কৰ্তৃপক্ষই হওক বা অন্যান্য লোক যি হওক, যিকোনো নহওক, আমি আচলতে তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি কিন্তু সাজু আছো। গতিকে আমি আহ্বান জনাইছো, আমি অনুৰোধ জনাইছো, আমি দাবী জনাইছো। আৰু ইয়াত মহিলাসকলক কৈ গৈছে যে ইয়াত কোনো পৰ্যায়ত জীৱন গ'লো তেজ গ'লো আচলতে ইয়াত উচ্ছেদ কৰিব দিয়া নহ'ব। এই কথাটো কিন্তু আমি একদম স্পষ্ট ভাষাৰে আমি আচলতে আপোনালোকক অৱগত কৰি, আপোনালোকৰ যোগেদি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰি দিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক আমি জনাব বিচাৰো যে যিসকল ইয়াত ভূমিপুত্ৰ আছে, যিসকল খিলঞ্জীয়া লোক আছে, সকলো লোকবিলাকে কিন্তু আপোনাক কিন্তু ভোট দি মেলি পেলাই জয়ী কৰাইছে। এইবিলাক লোকৰ ওপৰত যদি অত্যাচাৰ হয়, এইবিলাক লোকৰ ওপৰত যদি আচলতে উচ্ছেদ হয়, তেতিয়া কিন্তু আপুনি যে এইবাৰ হাৰিব সেই কথাটো একদম স্পষ্ট কৰি দিছো, বা বিজেপি চৰকাৰ যে মকিমূৰ হ'ব সেই কথাটো স্পষ্ট কৰি দিছো। গতিকে উৰিয়াম ঘাটৰ যি নেকি অধিকাংশ লোক আছে, অধিকাংশই কিন্তু লোকে আপোনাক কিন্তু ভোট দি মেলি পেলাই আচলতে জয়ী কৰাইছে, আপোনাৰ বিজেপি চৰকাৰখনক কিন্তু আপুনি জয়ী কৰাইছে। তেনেস্থলত আমি বিচাৰো যে আজি আমি সন্মান পোৱাৰ কাৰণে আমি আচলতে ইয়াত আহিবলগীয়া হৈছে। গতিকে এই লোকসকলৰ চকুলে চাওক, এইসকলৰ চকুলে চাওক, গোটেইবিলাকে আচলতে নিশা শুব পৰা নাই, টোপনি তেওঁলোকৰ নাই। মই ইয়াৰ আগতে কৈ গৈছো যে হাতী আহিলে তেওঁলোকে উজাগৰে থাকে। এতিয়া কিন্তু হিমন্ত মামা আৰু কি কয় আপোনাৰ গোলাঘাট প্ৰশাসন আহিলে আচলতে আহিব বুলি মেলি পেলাই তেওঁলোকৰ এটা টোপনি নাই, উজাগৰে কটাবলগীয়া হৈছে। এনেধৰণৰ পৰিস্থিতি যাতে ইয়াত নহওক সেই কথাটো স্পষ্ট কৰি দিছো। আমি সকলোৱে মিলি ধৰ্ম নিৰপেক্ষভাৱে, আৰু এখন যিহেতু এইটো ধৰ্ম নিৰপেক্ষ দেশ হয়, সকলোৱে মিলি আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শাসনৰ গাদীত বহুৱাইছে। যি নেকি আদিবাসী লোকসকলে আপোনাক শাসনৰ গাদীত বহুৱাব পাৰে, সেই আদিবাসী লোকসকলে কিন্তু আপোনাক ছেকেণ্ড নালাগিব তাৰ পৰা নমাবৰ কাৰণে, যদি এনেধৰণৰ কাৰ্য আপুনি লয়। সেইকাৰণে আপোনাক আমি দাবী জনাইছো, আপোনাক আমি দাবী উত্থাপন কৰিছো, এই কাৰ্যৰ পৰা আপোনালোকে বিৰত থাকক, এই কাৰ্যৰ পৰা আপোনালোকে বিৰত থাকক। বিৰত থাকি মেলি পেলাই এই যিসকল লোকসকল আছে, মহিলাসকল আছে, পুৰুষসকল আছে, সৰু সৰু ল'ৰা ছোৱালীসকল আছে, তেওঁলোকক আচলতে সুৰক্ষা আপোনালোকে প্ৰদান কৰক। বাৰম্বাৰ আমি দেখিবলৈ পাইছো যে অন্যান্য নিৰ্যাতনটো চলিয়ে আছে আদিবাসীৰ ওপৰত। যদি এতিয়া উচ্ছেদিত হয় তেতিয়াহ'লে এইবিলাক ক'ত যাব? কাৰণ কিছুমান মানুহতো কৈ দিছে ইয়াত যে আমি চুইচাইড কৰি ল'ম, কিছুমান মানুহ কৈ দিছে আমি মৰি ল'ম, কিছুমান মানুহ কৈ দিছে ইয়াত আমি ব্লাড দি দিম, টেষ্ট দি দিম, তথাপি কিন্তু ইয়াৰ পৰা উচ্ছেদ হ'বলৈ নিদিওঁ। গতিকে আমাৰ কথাবিলাক শুনিব আৰু আমাৰ কথাবিলাক ৰক্ষা কৰিব বুলি মেলি পেলাই আমি আশা ৰাখিছো। আৰু লগতে এই কথাটো আমি জনাইছো, যি নেকি আমাৰ আদিবাসী আমাৰ যিসকল নেতা মন্ত্ৰীসকল আছে, তেওঁলোককো আমি অনুৰোধ জনাইছো। এতিয়া বড়োলেণ্ডত আপোনালোকে য'ত প্ৰমোদ বড়ো আছে, হাগ্ৰামা মহিলাৰী আছে, এতিয়া আমাৰ যি নেকি আদিবাসী চাহ শ্ৰমিকৰ যিসকল আদিবাসী আছে, ৰূপেশ গোৱালা আছে, আপোনাৰ তেৰজ গোৱালা আছে, সঞ্জয় কিষাণ ডাঙৰীয়া আছে, লগতে ৰাজদীপ গোৱালা আছে, আমাৰ পৱন সিং ঘাটোৱাৰ আছে, তেওঁলোকে বাৰু কিয় নিমাত থাকে? এই কথাটোতো আমি বুজি নাপাওঁ। এনেকুৱা যেতিয়া এটা পৰিস্থিতি হয়, তেওঁলোকে আচলতে কিয় নিমাত থাকে? আমিতো ইয়াত কিন্তু দুখ প্ৰকাশ কৰিছো। তেওঁলোকে নকয় কেলে যে আমুক জগাত আমুক ঠাইত, অৰ্থাৎ গোলাঘাট জিলাৰ উৰিয়াম ঘাটত অধিকাংশ আমাৰ আদিবাসী লোকসকল আছে, ঠেঙাল কছাৰীসকল লোক আছে, বড়ো ভাই ভনী লোকসকল আছে, নেপালী লোকসকল আছে, আমাৰ আদিবাসী লোকসকল আছে। তেওঁলোকক আচলতে নিৰাপত্তা দিব লাগে বুলি তেওঁলোকে কিয় আলাপ আলোচনা নকৰে? আচলতে চলিছে কি? সঁচাকৈ আচলতে এইখন চৰকাৰে পুঁজিপতিক অসমখন গতাই দিবলৈ গৈছে নেকি? এনেও আমি দেখিবলৈ পাইছো যে আমাৰ অসমৰ পৰা
বনজ সম্পদ, খনিজ সম্পদ আৰু প্ৰাকৃতিক সম্পদ গোটেই সম্পদ কিন্তু ধ্বংস হৈ গৈছে। গোটেই সম্পদবিলাক এপদ এপদকৈ বিক্ৰী কৰি মেলি পেলাই শেষ কৰি দিছে। তেতিয়াহ'লে আমাৰ মানুহ জীয়াই থাকিব ক'ত? কেনেকৈ জীয়াই থাকিব? কি কৰি মেলি পেলাই জীয়াই থাকিব? আৰু কেনেকৈ কৰিব? আপোনালোকে ভোটৰ সময়ত আহিব পাৰে, শ মানুহ আহিব পাৰে। এতিয়া আপোনালোকে ইয়াত যেতিয়া নেকি ইলেকশ্যন হ'ব বা এনক্ৰোচমেণ্ট যেতিয়া হ'ব, যেতিয়া উচ্ছেদ হ'ব, তেতিয়া আহিব। তাৰ আগত আহি মেলি পেলাই আপোনালোকে জাননী কিয় নিদিয়ে? মানুহবিলাকক মাইক যোগে সজাগ কিয় নকৰে? মানুহবিলাকৰ লগত আপোনালোকে আলাপ আলোচনা কিয় নকৰে? কথা বতৰা কিয় নকৰে? অনবৰতে উচ্ছেদ 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 কৈ আছে আপোনালোকে। উচ্ছেদ কৰক, অবৈধবিলাকক উচ্ছেদ কৰক, পঠিয়াই দিয়ক। কোনোবা যদি বাংলাদেশৰ হয় বাংলাদেশলৈ পঠিয়াই দিয়ক, কোনোবা যদি আফগানিস্তানলৈ পঠিয়াই দিয়ক, কোনোবা যদি পাকিস্তানৰ হয় পাকিস্তানলৈ পঠিয়াই দিয়ক। কিন্তু আমি ইয়াৰ মূল বাসিন্দা হয়, আমাৰ মূল বাসিন্দাৰ ওপৰত কেতিয়াও কিন্তু অত্যাচাৰ হ'বলৈ নিদিওঁ। এই কথাটো কিন্তু স্পষ্ট কৰি দিছোঁ। যেতিয়া নেকি আমি দেখিবলৈ পাওঁ আদিবাসী লোকৰ সময়ত, আদিবাসী সমাজত কেতিয়া আহে মন্ত্ৰী MLA বিলাক বা CM কেতিয়া আহে, হয়তো 20-25 জন মানুহ মৰি যাবলৈ তেতিয়া সমবেদনা জ্ঞাপন কৰিবলৈ আহিব। নহ'লে চাহ বাগিচাত আমি দেখিবলৈ পাওঁ কেইবাজনো শ্ৰমিকৰ যদি মৃত্যু হয়, তেতিয়া কিন্তু তেওঁলোকে সমবেদনা জ্ঞাপন কৰিবৰ কাৰণে আহে। তাৰ আগত কিন্তু উন্নতিৰ কাৰণে নাহে, তাৰ আগত বুজনিৰ কাৰণে নাহে, কিন্তু ভোটৰ কাৰণে হ'লে শাৰী পাতি দিব। লাইন লাইন গাড়ী আহিব, টটকে একদম লাইট পুৰা বাজি থাকিব, ৰঙা লাইট, আৰু আহি কৰি মেলি পেলাই ভোট ভিক্ষা বিচাৰি গুচি যাব। 5 বছৰৰ পাছত শুনিব, যেতিয়া 5 বছৰ কাৰ্যকাল যেতিয়া শেষ হ'বলৈ হৈছে, তেতিয়া শুনিব বোলে মাটি উচ্ছেদ কৰিছে। আৰে বাবা, এইটো কেনেকুৱা ধৰণৰ কথা? যি মানুহে আপোনাক জিকালে, যি মানুহে আপোনাক জয়ী কৰিলে, আপুনি যদি তেনেকুৱা ধৰণৰ কামবিলাক কৰে, তেতিয়াহ'লে আপোনাক কোনে মানি ল'ব? অন্তিমবাৰৰ কাৰণে কৈছো, আপুনি অভিশাপ গোটাই নল'ব। গোটেই মানুহবিলাকে আপোনাক অভিশাপ দি আছে, আপুনি অভিশাপ গোটাই নল'ব। আপুনি কয় কিবা এটা আৰু কৰে কিবা এটা, কয় কিবা এটা, কৰে কিবা এটা। উচ্ছেদিত কৰিব লাগে কাক আৰু উচ্ছেদ কৰি আছে কাক? কথাবিলাক শুনক। আপুনি লোকৰ সূত্ৰলিপি মতে নাযাব, অমিত শ্বাহৰ সূত্ৰলিপি মতে নাযাব, নৰেন্দ্ৰ মোদীৰ সূত্ৰলিপি মতে নাযাব। আপুনি এজন দক্ষ, যোগ্য আৰু সদক্ষ আচলতে মুখ্যমন্ত্ৰী হয়। এইটো আপুনি কিন্তু কেতিয়াবাই হেৰুৱাইছে। তেওঁলোকৰ তত্বাৱধানত গৈ, তেওঁলোকৰ কথাত গৈ মেলি পেলাই আচলতে এই গোটেইখন কৰি আছে। নহ'লে যিজন মানুহ নেকি আমি মছজিদত যোৱা দেখিছিলো, যিজন মানুহক আমি দেখিছিলো গীৰ্জাঘৰত যোৱা দেখিছিলো, যিজন মানুহক আমি নামঘৰত যোৱা দেখিছিলো, এতিয়া সেইজন মানুহে আচলতে দেখিবলৈ পাইছো যে সকলোৰে বিৰোধিতা কৰি আছে। এতিয়া চব অসমীয়াকো এৰি দিয়া নাই, আদিবাসীকো এৰি দিয়া নাই, মুছলমানকো এৰি দিয়া নাই। ঠিক আছে, অবৈধ যিসকল আছে, লাগিলে মুছলমানেই হওক অবৈধ, লাগিলে হিন্দুৱে হওক অবৈধ, লাগিলে খ্ৰীষ্টানেই হওক অবৈধ, শিখ বৌদ্ধিষ্ট